হাই ফ্ৰেণ্ড, আজি মাহঁতৰ ঘৰত আহিলোঁ। এয়া গৰম যে কাৰণে কাণফুলি এইবিলাক খুলি থৈ দিছোঁ আৰু ইমান গৰম, ইমান ৰ'দ দিছে। তাৰ কাৰণে চব মানে কাপোৰ চেঞ্জ কৰিয়ে ভিডিঅ'টো বনালোঁ। এতিয়া আপোনালোকক দেখাই আছোঁ কি কৰোঁ। চাহ পানী খাই উঠিলোঁ। চিষ্টাৰে ভাত বনাই আছে, ভাত খাম। পূজা বুলি ইমান স্পেচিয়েল নাই, কাৰণ তেখেতৰ অকণমান অসুখ হৈ আছে, গাটো ভাল নহয়। চ' তাৰ বাবে আমি পূজাত ইমান হেৰি নহ'ল, ভিডিঅ' কৰা নহ'ল। এনেই মানে এপাক ঘূৰি আহিলোঁ আৰু। এইবিলাক চিষ্টাৰৰ মেকআপৰ বস্তু হয়। এইটো চিষ্টাৰৰ ৰুম। এইবিলাক মই আহি কাপোৰবিলাক এনেকৈ পেলাই থৈ দিছোঁ। এইটো হৈছে চিষ্টাৰৰ ৰুম। এয়া ঝুমকা আজি দেখাই দিছোঁ, মোৰতো একো কাম নাই। এইবিলাক হৈছে জুৱেলাৰী কালেকশ্যন। কেনেকুৱা লাগিছে? মতি আছে। এয়া হৈছে ঝুমকা। আৰু এইটো হৈছে মিনি ঝুমকা। আৰু এইটো ঝুমকা ডিজাইনে হয়, তলত ঝুমকা আছে। এইটো বাৰু মই পিন্ধি চাওঁ এবাৰ, কেনেকুৱা লাগিছে বাৰু। মোক ইমান মেচিং নকৰে এইবিলাক, কাৰণ মোৰ মুখখন ক্ষীণ যে, সৰু। আৰু এইটো আঙুঠিটো ট্ৰাই কৰি চাওঁ। এয়া কেনেকুৱা লাগিছে বাৰু মোক। এইযোৰ হৈছে মিনি কাণফুলি, কাণৰ ওপৰত যে পিন্ধে। এয়া চিষ্টাৰে ফোনত কথা পাতি ভাত বনাই আছে। খুব টেষ্টি খানা বনাব জানে তাই। ইমান গৰম। এইটো হৈছে মাৰ চিলাই মেচিনটো, ইয়াত কাপোৰ চিলাই কৰে। এয়া মা কিবা লেতেৰা কাম কৰিলে চাগে, সেইকাৰণে হাত ধুই আছে। চাচোন, এইজনী হৈছে মোৰ মা। আপুনি আহি থাকক দেই। ঠিকছে কাম কৰি আছে, মানে ইমান কাম কৰিব আমাৰ ছোৱালীজনী। বা অকণমান শকত হৈছে, ক্ষীণাবৰ কাৰণে পুৰা কাম কৰি আছে, পুৰা ডাইট কৰে। কিন্তু দুদিনমান ক্ষীণাই আকৌ আগৰ নিচিনাই হৈ যায়। আগতে দুজনীয়ে কাম কৰিছিলোঁ, এতিয়া তাই অকলে কৰিবলগীয়া হৈছে। তাই এটা কৰিলে, মই এটা কৰিছিলোঁ, দুয়ো ভগাই লৈছিলোঁ। এতিয়া তাই অকলে কৰে। তুমি ধুই থাকা দেই, মই আহিছোঁ। এয়া হৈছে চিষ্টাৰৰ চেণ্ডেল কালেকশ্যন। তলত হৈছে ব্ৰাদাৰৰ জোতা। আকৌ আছে তাইৰ। এইবিলাক ইমান নিপিন্ধে, সেইকাৰণে ইয়াতে থৈ দিছে। আৰু যোনবিলাক পিন্ধে, বেছিকৈ মানে ব্যৱহাৰ কৰে, সেইবিলাক ৰুমত থৈ দিছে। ছোৱালীবিলাকৰ আৰু ন, কাপোৰ চেণ্ডেল এইবিলাকেই ফেশ্বন। কি খাবা মা? আকৌ খাবা? বাপ্পা কৰাচোন। নাই কৰা। এইটো নাই ক'ব মায়ে, নাই। বাপ্পা তাই পাকঘৰত আহিব ইমান ভাল পায়। এখেতে শুই আছে। এইটো মাহঁতৰ ড্ৰয়িং ৰুম। এয়া চিষ্টাৰ আৰু মোৰ ফটো লগোৱা আছে।
আজি এনেকৈ দেখাইছোঁ, কেতিয়াবা ভালদৰে মাহঁতৰ হোম টুৰটো দি দিম। এয়া হৈছে ব্ৰাদাৰ চিষ্টাৰ ফটো, এয়া হৈছে দেউতা আৰু আইতাৰ ফটো। দেউতা ঢুকুৱা আজি 2 বছৰে হ'ল, আইতা ঢুকুৱা আজি 3 বছৰ হ'ল। দুৰ্ভাগ্যবশতঃ দেউতা নাতিনীয়েকক লগ নাপালে, লগ পোৱা হ'লে চাগে খুব মৰম কৰিলে হয় দেউতা। এয়া মইনাৰ ফটো এনেকৈ ফ্ৰেম লগাই থৈছে। এইখন হৈছে মইনাৰ প্ৰথম ফটো। ইয়াতে গোটেইকেইটা আছোঁ, 2জনী আইতা, মা, পাপা, মামা গোটেইকেইটাই। ঘৰলৈ যাবলৈ ওলালোঁ, এন্ধাৰে হ'ল। ইমান স্পষ্ট চিনি পোৱা নাই, এন্ধাৰ হৈছে। কেতিয়াবা আকৌ মাহঁতৰ হোম টুৰটো ভালকৈ দি দিম। আজিলৈ মই ঘৰলৈ যাবলৈ ওলালোঁ। মিষ্টাৰো ওলাই ৰেডি হৈছে। এয়া এন্ধাৰ যে ভালকৈ স্পষ্ট চিনি নাপায়। এয়া মইনাক আগবঢ়াই থবলৈ আইতা আহিছে। মাহঁতৰ ঘৰটো এবাৰ পদূলিমুখৰ পৰা দেখাই দিছোঁ। লাইটটোৰ পোহৰৰ কাৰণে অকণমান ভালকৈ দেখা নাপায়। এতিয়া আমি যাওঁ, আপোনালোকক দেখাই আছোঁ বাৰু পিছৰখিনি। এয়া হৈছে ছয়গাঁৱৰ পূজাৰ ৰাতিৰ পৰিৱেশ। ইমান ভিৰ হৈছে। আমি দুপৰীয়াতে আহিছিলোঁ, তেতিয়া ইমান ভিৰ নাছিলে। এতিয়া যিমান ভিৰ হৈছে, আমি আৰু পূজাত নোসোমালোঁ। এতিয়া আমি ঘৰলৈ যাওঁ। ৰাস্তাত অকণমান মিঠাই আৰু মইনাজনীৰ কাৰণে খেলনা বস্তু অকণমান ল'ম। মিষ্টাৰে মিঠাই কিনিব গৈছে। মই ওলাই নগ'লোঁ, মইনাজনীও শুই গ'ল তাৰ বাবে। পূজা বুলি ক'লে বাৰু জেলেবি, গৰম গৰম জেলেবি খুব ভাল লাগে ন? মই খুব ভাল পাওঁ জেলেবি খাই। চাগে সকলোৰে প্ৰিয়ই জেলেবিটো। এইফালেও চাওকচোন, দোকান আছে চাৰিওপিনে। এইবিলাক লাইট, ৰাতিৰ পৰিৱেশ ইমান সুন্দৰ হৈছে। এয়া মিঠাই কিনি আনিলোঁ আমি। এতিয়া আমি চাহ খাম। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আকৌ পুনৰ লগ পাম আন এটি ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ। এতিয়ালৈ বাই বাই।